গাঁৱৰ ৰাইজে মানে 50 ঘৰ ৰাইজত দং আছিল এইটো 7 লাখ টকাৰ চেকচন হৈছিল 17-18 কিমান টকাৰ চেকচন আছিলে 7 লাখ টকা এতিয়া কামটো দেখাই নাই কামটো একোৱেই হোৱা নাই টকাখিনি ওলালে নেকি টকাখিনি এডিট কৰি ওলাওঁ বুলি গম পাইছোঁ এইটো কোনটো সমষ্টিত পৰে এইটো সমষ্টি ভেৰগাঁও সমষ্টি ইয়াতে MCLA এজন কোন MCLA হেৰি নেলচন বড়ো 7 লাখ টকাৰ একো কাম নহ'ল ন একো কাম নহ'ল ইয়াতে ঠিকা লৈছিল পুষ্প গৌতম এইটো কেনেলটো ক'ৰ পৰা ক'লৈ আছিল এই দামৰ ঘৰৰ পৰা হেৰি দুৰ্না গৌতম ঘৰলৈ ডিষ্টেঞ্চ 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ ডিষ্টেঞ্চত এয়া হ'ল কেনেলৰ কাম এতিয়ালৈকে এটা শিলো পৰা নাই আৰু এটা এতিয়াও পৰা নাই ইয়াতে মাত্ৰ ফাউণ্ডেশ্যন লেটো মাত্ৰ কৰি থোৱা দেখা গৈছে এইটো হ'ল BTDৰ এটা দুৰ্নীতি বুলি ক'ব লাগিব নহয় জানো